দুহিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম দুহিতাই বিকিক যিটো কাম বৰ্তমান সি কৰি আছে সেই কামটো কৰিবলৈ মানা কৰিব, কিয়নো তাত শিৱমৰ তলত কাম কৰিবলৈ লাগে বিকি, আৰু সেইটো কথা দুহিতাৰ ভাল লগা নাই আৰু সেইবাবে বিকিক সেই আগৰ কামটো বাদ দিবলৈ ক'ব। আৰু আমি যোৱা খণ্ডত দেখি আহিছোঁ যে বিকি আৰু দুহিতাৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো ভাল হ'বলৈ গৈ আছে। মাজতে বায়েকে আহি সেই সম্পৰ্কত মেৰপাক লগাইছিল, কিন্তু আকৌ দুয়োৰে মিলন হোৱা দেখা পোৱা গৈছে। এফালে অন্তৰাৰ যিটো কাহিনী সেই কাহিনীটো অনুৰাগে আজি আকৌ মাকৰ হাতত অলপ জ্বলা দেখা পাব, যে অন্তৰাই বুদ্ধি কৰি মাকক যি পাকঘৰত যিমান যি কৰি আছে সেই সকলোবোৰ আমি দেখা পাই আহিছোঁ ইমান দিনে, আৰু অনুৰাগে লাহে লাহে অন্তৰাৰ কথাবোৰ গম পাবলৈ ধৰিছে। দুয়োজনী জীয়ৰী এটা মাকৰে, কিন্তু দুয়োজনীৰে যিটো কথা বতৰা সেইবিলাক সকলো বেলেগ বেলেগ। এফালে দুহিতাই বিকিক লৈ চিৰিয়াছ হৈ আছে, শিৱমক যি প্ৰাক্তন প্ৰেমিক সেইটো তাই বাদ দি দিছে, আৰু এফালে অন্তৰা যি নিজৰ ঘৰখন যি নিজৰ স্বামীক মাক দেউতাকৰ পৰা আঁতৰাই আনিবলৈ বিচাৰি আছে। দুহিতা ধাৰাবাহিকখন চাবলৈ খুব ইণ্টাৰেষ্টিং হৈ আছে। ৰং চেনেলৰ এখন মানুহে ভাল পোৱা এখন চিৰিয়েল। আপোনালোকে কেনেকুৱা পায় দুহিতা ধাৰাবাহিকখন?